ল'ৰা-ছোৱালী এৰি থৈ পেলাই আহিছোঁ, পৰীক্ষা দিলোঁ, কিমান গালি পাৰিলে ঘৰত পৰীক্ষা ফেইল কৰা হয়, কিন্তু তেওঁলোকৰ ভুলটোতো তেওঁলোকে মানি নলয় বা কিহৰ নম্বৰ কিমান কম নম্বৰ পাইছে কিয় হেৰি হৈছে। আমাৰ 1 নম্বৰ কাটি দিয়ে, সিহঁতৰ কিন্তু হেৰি ভুল, সিহঁতৰ আগতে তাত পাতিব লাগে, তাৰপিছতহে আমাৰ পাতিব লাগে। এতিয়া সিহঁত বুলি কৈছোঁ আৰু উপায় নাই, মানে যেনেকুৱা অৱস্থা হৈছে এই মন ভাগি যায়। চলি কিমান চলি আমাৰ লৈ আহিছোঁ, মা ফেইল কৰিলি ন, মা ফেইল কৰিলি, মাক পঢ়াৰ কথা ক'লে সেনেকুৱা হয়। গতিকে সেই উত্তৰটো মোক লাগে। আমি 20 নম্বৰ প্ৰশ্ন কৰি থাকোঁতে মাথাটো বেয়া কামত সদায় থাকিলোঁ নে, ভাল কামত যদি এই 5টা যদি মই বেলেগ কৰিলোঁ হয় তেতিয়া সেইখিনি লাভ হ'ল হয়। 20 নম্বৰ যদি এনেই যায় পাছ কৰিম, আমি পাছ কৰিব নোৱাৰোঁ নহয়। আৰু এই বয়সত আমি ইমান বয়স হৈছে আমাৰ, আৰু কেতিয়া চাকৰি পাম, কেতিয়া কি কৰিম। এনেকা পৰীক্ষা পঢ়াৰ কোনো প্ৰয়োজনে নাই, কোনো ভেলু নাই এনেকা পৰীক্ষা। উলিয়াব নোৱাৰি, কিন্তু ভুল কি ভুল আকৌ তেওঁলোকৰতো ভুল নহয়, আমাৰে ভুল হ'ব, ভুলটোতো আমাৰে হয়। তেওঁলোকৰ টেষ্ট নাই, একো নাই, সেইকাৰণে এনেকুৱা হৈছে তেওঁলোকৰ কিবা নহয়। নাই তেওঁলোকক লগ পোৱা নাই, এতিয়া আহি পাইছোঁ মই ছোৱালী এজনী লৈছোঁ, তাই কিবা খাব গৈছে, মই ইমান কষ্ট কৰি আছোঁ, ঘৰত মানে অৱস্থা নাই, মাত্ৰ জুই লাগি মৰিব বাকী এনেকুৱা একো নাজানে। মেছেজ গৈছে, এতিয়াও মেছেজ গৈছে, পৰীক্ষা পাছ মেছেজ ফেইল কৰিলে পাছ কৰি দিব আৰু পৰীক্ষা ৰিজাল্ট দিয়াৰ পিছদিনাখনেই দিছে। কিয় মেছেজ দিব লাগে, সেইবিলাক কিয় দৰকাৰ ধৰিব পাৰিব নেকি? ৰিজাল্ট বুজি গ'ল বুলি চাব দিনৰ 11টাত ৰিজাল্টটো যিটো দিনৰ 11টাত ৰিজাল্ট এইটো ৰাতি ৰিজাল্টটো আহি যায়, 12টাৰ পৰা ৰিজাল্টটো আউট কৰি দিছে। ধৰিব নোৱাৰে, সেইকাৰণে কিয় ধৰিব নোৱাৰে তেওঁলোকে, ডকাইত কেনেকৈ ধৰিব তেওঁলোকে, ডকাইত কেনেকৈ ধৰিব। আমাৰ নম্বৰটো পালে কি পায়, আজিলৈকে সেই অপৰাধী কিয় আজি ধৰিব পৰা নাই। আমাৰ ওএমআৰ চিট আপোনাৰ ওএমআৰ চিটটো ফ্ৰীতে দিব পাৰে, আৰু অসম টেটৰ ওএমআৰ চিটটো 200 টকা দি কিনে আপোনাৰ জেৰক্স কপি দিছে, অৰিজিনেলটো দিয়া নাই। আমাক ওএমআৰ চিটটো লাগিব, সেইটো নহ'লে আমি কেতিয়াও নামানো। আৰু চিগনেচাৰ নাই।